एकरा हमारे स्टाफ जब कोई इमरजेंसी की काम कर ठीक है नो इधर नहीं होगा इधर ठीक है सर कोई नहीं हां बड़ा अपने को हां सुनो सर बीएससी रिपोर्ट पालू सर स्कैन कर थोड़ी रिपोर्ट पहुंचाई दिबा हां মই ইটো অলরেডি কৈছে ইয়ালে এই তাত আগৰ হেতু নহব और सर हेतु हाय पुजो मैं कोड माइक्रो सेंसर से हां सर এটা বস্তু অহা নাই এই এডজাস্টমেন্ট মোশন দুটা যি আছে নহয় স্যার মই ৰুলবিলাক অলৰেডি আপলোড কৰি থৈছো মই স্যাৰ ৰুলবিলাক চাও এটা কথা নহয় সেইটো ডেটটো আনিব নোৱাৰিবা ৰুলবিলাক ৰুল 56 নে ৰুলটো স্যাৰ অলৰেডি মই খুলি থৈছো ৰুল 56 সামনে তাও এইটো মানে তো হাই 56 মডেল এটা মই প্ৰয়োজন এই বিষয়টো স্যাৰ এটা হল আমি আলোচনা করব সমস্ত কি দরকার আছে বাকি কাজ হচ্ছে না আর মান না
মাননীয় অধ্যক্ষ মহোদয়, question number 181. 161, sir. 161. 161. Sri Abdul Batin Khandekar. Honorable Minister. অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, অসমত প্ৰায় 40% লোক মুছলমান, জৈন, শিখ, খ্ৰীষ্টান আদি কৰি সংখ্যালঘু লোক 40%। তো স্যার, এই বিভাগটোৰ গতিশীলতা একেবাৰে নাই। যোৱা বছৰ 27 অক্টোবৰ তাৰিখে এই বিভাগটোত গতিশীলতা আনাৰ কাৰণে এটা মিটিং কৰা হৈছিলে। সেই মিটিঙৰ মাইনুটছত কি ধৰণৰ ব্যৱস্থা, মাইনুট সাপেক্ষে কি ধৰণৰ ব্যৱস্থা লোৱা হ'ল, আৰু ইয়াত দেখা যায় 22-23 আৰু 23-24 PMGBKৰ এটকাও আবণ্টিত হোৱা নাই। কিয় হোৱা নাই এই কথাখিনি ক্লিয়াৰলি মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। Honorable Minister. অধ্যক্ষ মহোদয়, এইটো সত্য নহয় যে এই বছৰত আমাৰ পইচা চেংচন হোৱা নাই। আচলতে ৰাজ্যখনত ৰিপ্লাই মিছা আছে। 22-23-24 PMGBK এটকাও নাই। মই কৈ আছোঁ, আপুনি পাব উত্তৰটো। গতিকে 22-23 বৰ্ষত আমাৰ ইতিমধ্যে অধ্যক্ষ ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা 22-23 কথাটো তেখেতে যিটো কৈছে, 22-23 আমি অসম চৰকাৰৰ হাতত থকা পইচা আমি 278 crores 27,42,000 টকা আমি মোকলাই দিছোঁ 22-23 বৰ্ষত। আৰু 23-24 বৰ্ষতো আমি 116 কোটি 69,98,000 আমি মোকলাই দিছোঁ। গতিকে পইচা নোহোৱা নাই, পইচা আমাৰ হাতত আছে। আৰু পইচা হাতত থকা কাৰণে যেতিয়ালৈকে পইচাখিনি খৰচ নহয় আৰু যেতিয়ালৈকে ইয়াৰ UC দিয়া নাযায়, তো তেতিয়ালৈকে ভাৰত চৰকাৰে পইচা নিদিয়ে। এতিয়া মই অধ্যক্ষ ডাঙৰীয়া আপোনাক জনাওঁ যে আমি এতিয়া এই পইচাখিনি মোকলাই দিয়াৰ পিছত এতিয়া আমাৰ হাতত less than 1 crores আছে আজিৰ দিনটোত, around 75 crores কিবা ইমান আছে আৰু। গতিকে এতিয়া আমি নতুনকৈ আঁচনি দিছোঁ, এই আঁচনিবিলাক এতিয়া আহিব। আৰু চবতকৈ ডাঙৰ কথা হ'ল অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় সদস্যসকলক অনুৰোধ কৰিম যে যিবিলাক আচলতে এই PMJBKৰ কাম চলি আছে, এই কামবিলাকত আচলতে আমাৰ মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে যে গতিশীল নহয়, গতিশীল আমি হৈ আছোঁ। আমি DC-বিলাকৰ লগত বাৰে বাৰে ভিচি কৰি আছোঁ। আৰু মাননীয় সদস্যসকলকো আমি ক'ম যে আপোনালোকৰ সমষ্টিত যিখিনি আঁচনি কাম চলি আছে, সেই কামবিলাকত অলপ গুৰুত্ব দিব লাগে। আৰু আমাৰ গুৰুত্ব নিদিয়াৰ কাৰণে আমাৰ বহুত স্কিম আমাৰ ইনকমপ্লিট হৈ আছে। পইচা কিন্তু আমি মোকলাই দিছোঁ অধ্যক্ষ ডাঙৰীয়া। গতিকে সেইখিনিয়ে কথা যে এইটো নহয় যে 22-23 আমি পইচা পোৱা নাই। 22-23 আমি 278 crores 27,42,000 আমি অনগয়িং স্কিমৰ বাবে আমাৰ ইয়াৰ পৰা আমি মুকলি কৰি দিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ চৰাঞ্চলত 2003 চনত ছাৰ্ভে হৈছিল। তাতে দেখা গৈছিল শিক্ষা, স্বাস্থ্য আৰু যাতায়াত খণ্ডত খুবেই পুতৌজনক অৱস্থা। শিক্ষাৰ হাৰ 20%তকৈ কম আছিলে, আৰু আপোনাৰ দৰিদ্ৰতা সীমাৰেখাৰ তলত 60%তকৈ অধিক লোক আছিলে। তো গতিকে বৰ্তমান আৰ্থ-সামাজিক ছাৰ্ভে কৰি যিহেতু আমাৰ ৰাজ্যখন আমি উন্নত বনাব বিচাৰিছোঁ, গতিকে সকলো অঞ্চলত যদি আমি উন্নত কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ উন্নত ৰাজ্য নহ'ব। গতিকে চৰাঞ্চলৰ আৰ্থ-সামাজিক মানে জৰীপ কৰি পেলাই সেই অঞ্চলৰ উন্নয়নৰ কাৰণে বিশেষ কোনো পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰিব নেকি? অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীক আমি জনাওঁ যে আমাৰ আজিৰ দিনটোত আমাৰ এই মাইনৰিটি অধ্যুষিত অঞ্চলত তেওঁলোকৰ আৰ্থ-সামাজিক আৰু তেওঁলোকৰ মানে শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি আমি PMJBKৰ পৰা লোৱা হৈছে। আৰু এতিয়াও অধ্যক্ষ ডাঙৰীয়া, মই আপোনাক জনাওঁ যে আমাৰ 1 লাখতকৈ অধিক আঁচনি আমাৰ ইনকমপ্লিট হৈ আছিল। তো আমি যোৱা 2 বছৰত লাগি DC-সকলৰ লগত বিভিন্ন আমাৰ অফিচাৰসকলে লাগি এতিয়া আমাৰ 14,000 স্কিম আজিৰ দিনটোতো ইনকমপ্লিট হৈ আছে। গতিকে আৰ্থসামাজিক দিশৰ ক্ষেত্ৰত আমি লক্ষ্য ৰাখি
আমি ইতিমধ্যে 2022-23 আৰু 2023-24 বৰ্ষত আমি মুখ্য আঁচনিসমূহ এনেকুৱা ধৰণৰ যিটো মাননীয় সদস্যগৰাকীয়ে সুধিছে যে আৰ্থ সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত গতিকে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে আৰু আমি আদৰ্শ মানে মডেল ৰেচিডেন্সিয়েল স্কুল আমি 21খন মাইনৰিটি অঞ্চলত আমি কৰিছোঁ আৰু তাৰ কাম চলি আছে তাৰে মানে 9খন স্কুল ইতিমধ্যে কমপ্লিট হৈছে আৰু 1খন স্কুল